এবাৰ যিখিনি ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিলে বা হাই ছেকেণ্ডাৰী পাছ কৰিলে বা আগন্তুক চাকৰি বা স্কলাৰশ্বিপৰ বাবে যদি এপ্লাই কৰিব লাগিব তেনেহ'লে পিআৰচিখন খুবেই ইম্পৰ্টেণ্ট হ'ব। গতিকে সেই পিআৰচিখন কেনেকৈ বনাব, তাৰপিছত আপোনাৰ ইয়াতে কি কি ডকুমেণ্ট লাগিব, তাৰপিছত ইয়াতো মোবাইলৰ মাধ্যমেৰে কৰিব পাৰিব নে নোৱাৰিব, আজি এইটো ভিডিঅ'ত সেইটো আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে যদি এইটো অনলাইন কৰিব যায় তেনেহ'লে আপোনালোকক আপুনি মোবাইলৰ সহায়তো কৰিব পাৰিব। ছেকেণ্ড নম্বৰ আপোনালোকে দোকানত গৈ কিনেও বা অনলাইন যিবিলাক দোকানত কৰে সেইবিলাকত গৈও আপোনালোকে কৰিব পাৰিব। তাৰপিছত এইটো আপোনাৰ পে'মেণ্ট যিটো প্ৰচেছ হ'ব, এইটো যদি আপুনি দোকানত কৰে, দোকানত কৰিলে আপোনাৰ মিনিমাম 100 পৰা 200 টকাৰ ভিতৰত লাগিব। তাৰপিছত যদি আপুনি নিজে মোবাইলৰ সহায়ত কৰে তেনেহ'লে মাত্ৰ 10 টকা এটা পে'মেণ্ট কৰিলে আপোনালোকে এইটো পিআৰচিখন পাব পাৰিব। গতিকে এই যিখন পিআৰচি আছে, পিআৰচিখন বনাবলৈ মানে কি যিখিনি সময় লাগে সেইখিনি মানে তাতে লিখা থাকে যে 14 ডেইজৰ ভিতৰত আপোনাক পিআৰচিখন আপুনি পাব এপ্লাই কৰাৰ দিনাৰ পৰা। তাৰপিছত ইয়াৰে যিটো অনলাইন যোগে আপোনালোকে কৰিব পাৰিব, ইয়াতে অফলাইন কথা নাই, আপুনি অনলাইন ধুনীয়াকৈ এপ্লাই কৰিব। তাৰপিছত আপোনালোকে এতিয়া কৈ দিছোঁ আপোনালোকৰ ইয়াতে ডকুমেণ্ট কি কি লাগিব বা ইয়াৰে যিটো এলিজিবিলিটি আছে প্ৰথমতে সেইটো কৈ দিছোঁ। এলিজিবিলিটি হ'ল আপুনি অসমৰ বাসিন্দা হ'ব লাগিব। প্ৰথম কথা আপুনি অসমৰ বাসিন্দা হ'ব লাগিব। ছেকেণ্ড বুজি পালে। তাৰপিছত ইয়াতে আপোনালোকক প্ৰথমে এতিয়া আহিছোঁ ডকুমেণ্টছৰ কথা, কি কি ডকুমেণ্ট লাগিব। ডকুমেণ্ট লাগিব আপোনালোকক বাৰ্থ চাৰ্টিফিকেট। প্ৰথমতে হ'ল যিখন জন্মৰ প্ৰমাণ পত্ৰ আছে বাৰ্থ চাৰ্টিফিকেট সেইখন লাগিব। তাৰপিছত আইডেণ্টিটি প্ৰুফ হিচাপত আপোনালোকক লাগিব ভোটাৰ কাৰ্ড। যদি ভোটাৰ কাৰ্ড নাই, ঘৰৰ যিখন লাইনৰ বিল আছে সেইখন দিব পাৰিবা। আৰু যদি মানে কি যদি তোমাৰ নাথাকে ঘৰৰ মানুহৰো দিব পাৰিবা, ঠিক আছে। তাৰপিছত এখন লাগিব গাঁওবুঢ়াৰ লেখা। গাঁওবুঢ়াৰ লেখাখন কি মানে কি তুমি যে ইয়াৰে স্থায়ী বাসিন্দা হয় সেইটো গাঁওবুঢ়াৰ পৰা এখন লেখা লৈ আহিব লাগিব, মানে লিখিত লৈ আহিব লাগিব। গাঁওবুঢ়াই সেইখন দি দিব, তোমালোকক পইচা নলয়, যদি 20 বা 10 টকা ল'বও পাৰে, সেইটো যিহেতু প্ৰিণ্ট আউটত খৰচা যায় সেইটো হয়তো ল'বও পাৰে। আৰু যদি নলয়ো তেতিয়াহ'লে তুমি সেইখন পাই যাবা গাঁওবুঢ়াৰ পৰা। তাৰপিছত লাগিব এনআৰচিৰ লিগেচি ডাটা। এনআৰচি বা এনআৰচিৰ লিগেচি ডাটা যিখন আছিলে, কাৰণ সেইখন বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ 50 বছৰ বাস কৰা হ'ব লাগিলে এনআৰচিৰ নাম্বাৰটো লাগিব। গতিকে এনআৰচিখন লাগিব। তাৰপিছত লাগিব তোমালোকক খাজানা দিয়া ৰচিদ, যিখন মাটিৰ খাজানা দিয়া যায় সেই ৰচিদখন তোমালোকক লাগিব। সেই ৰচিদখন হ'লে তোমালোকে ইয়াতে ছাবমিট কৰিব পাৰিবা। তাৰপিছত এই খাজানা দিয়া ৰচিদখন যে আছে, খাজানা দিয়া ৰচিদখন 1 বছৰ পুৰণা হ'লেও কথা নাই, চলি যাব। 1 বছৰ পুৰণা হ'লেও তোমালোকে সেইখন দিব পাৰিবা। আৰু মানে কি 2 বছৰ 3 বছৰ হ'লে সেইখন মানে নাখাটিব। কিন্তু মাটি বাৰীখিনি তোমালোকৰ নামত নাথাকে, গতিকে মাটিৰ খাজানা দিয়া ৰচিদখন তোমালোকৰ দেউতাৰ নামত বা মাৰ নামত থাকিব। গতিকে তোমালোকে মাটিৰ খাজানা দিয়া ৰচিদখন ইয়াতে জমা কৰিব লাগিব। আৰু তাৰপিছত লাগিব ইয়াতে ভোটাৰ লিষ্ট। ভোটাৰ লিষ্টত যিখন মানে নাম আৰু ফটো এক চাইতে থাকিব সেই মানে ভোটাৰ লিষ্টখন লাগিব। আৰু ইয়াতে লাগিব তোমালোকক ভোটাৰ লিষ্টখন লাগিব। তাৰপিছত মা দেউতাৰ আৰু যিখন তোমাৰ ফটো সহকাৰে থাকিব, নাম থাকিব, সেই লিষ্টখন লাগিব। তাৰপিছত লাগিব ক্লাছ 10ৰ এডমিট কাৰ্ড, ক্লাছ 10ৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট লাগিব। তাৰপিছত লাগিব পাছপৰ্ট চাইজ ফটো একপি। তাৰপিছত মানে কি যদি ঘৰৰ কোনোবাৰ পিআৰচি আছে আগতে বনোৱা তেনেহ'লে তোমালোকে সেইখন তাতে দি দিবা। দি দিলে তোমালোকৰ তাৰপিছত তোমালোকে 10 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত তোমালোকে পে'মেণ্টটো গুগল পে', ফোনপে' বা কাৰ্ড পে'মেণ্ট হ'লেও কৰিব পাৰিবা। আৰু যদি তোমালোকে মোবাইলেৰে কৰা তেনেহ'লে গুগল পে', ফোনপে' কৰিবা। আৰু যদি তোমালোকে দোকানত কৰা দোকানীয়েটো পে'মেণ্ট কৰিয়ে দিব। তাৰপিছত দোকানী তাৰে চাৰ্জ ল'ব 100 বা 200 টকাৰ ভিতৰত তোমালোকক কৰি দিব। আৰু তাৰপিছত এইখিনি প্ৰচেছ হৈ যোৱাৰ পিছত তোমালোকৰ হ'ব যিখন তোমালোকৰ ডিচি অফিচত যাব। ডিচি অফিচত যোৱাৰ পিছত সেইখন একবাৰ আহিব, তোমাৰ যিটো মাটিৰ খাজানা দিয়া অফিচ আছে একবাৰ তাতে আহিব ডকুমেণ্টখিনি। তাৰ পৰা ইছ্যু হোৱাৰ পিছত তোমালোকৰ আহিব পুলিচ ভেৰিফিকেশ্যন, মানে থানাত যাব। থানাৰ পৰা তোমালোকৰ মানে কিবা ৰেকৰ্ড আছে নে নাই চাব, আৰু ক্ৰিমিনেল ৰেকৰ্ড চাই কিনে তোমালোকৰ সিহঁতে ইছ্যু কৰা পুলিচ থানাৰ পৰা ইছ্যু হোৱাৰ পিছত বা তোমাক পুলিচ থানাৰ পৰা কলো কৰিব পাৰে যে তুমি ফিজিকেল একবাৰ আহিবা ইয়াতে, তো তুমি পিআৰচিৰ কাৰণে এপ্লাই কৰিছিলা, তো তেনেকুৱা হিচাপত থানাতো যাব পাৰে। তাৰপিছত থানাৰ পৰা হোৱাৰ পিছত তোমালোকৰ পিআৰচি হ'লে বুলি ধৰা, আৰু তাৰপিছত তোমালোকে যিখন এপ্লাই কৰিবা, এপ্লাই কৰোঁতে তাতে এখন ৰিচিপ্ট থাকিব। সেই ৰিচিপ্টত এটা নম্বৰ থাকিব। সেই নম্বৰটোৰ দ্বাৰা তোমালোকে এইখন ট্ৰেক কৰিও চাব পাৰিবা কিমানখিনি হ'ল কিমানখিনি হোৱা নাই। তাৰপিছত ফাইনেল দুটা জাগাৰ পৰা হোৱাৰ পিছত তোমাৰ SP অফিচ যাব, SP অফিচৰ পৰা DC অফিচ যাব। তাৰপিছত লাষ্ট ছিগনেচাৰ হোৱাৰ পিছত তোমালোকৰ পিআৰচিখন ৰেডি হ'ব। পিআৰচিখন খুবেই দৰকাৰী ডকুমেণ্ট হয়, গতিকে তোমালোকে বনাই ল'বা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ফ'ল' কৰা নাই ফেচবুকত ফ'ল' কৰি ৰাখিবা। থেংক ইউ।